তো গাইজ আজি পিকনিক যাত্ৰা আৰম্ভ ইয়াৰ পৰা আৰু দেখা পাইছে মানে ৰেডি হৈ গ'ল চব বস্তু চবেই আহি গ'ল এতিয়া যাত্ৰা আৰম্ভ কৰিম পিকনিকলৈ আৰু আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ আৰু এইফালে আমাৰ চাওক দৰ্জাখন খুলি দিছে अच्छा हमको सिखा रिया है গাইজ ফাইনেলি আমি আহি পালোঁ পিকনিক স্পটত আৰু এইটো হৈছে পিকনিক স্পট কাজিৰঙা কাৰ্বি আংলং বেলুঘাট জেগাটো বৰ ধুনীয়া জেগা আৰু আমি বাছ ৰখি আছে আৰু এইফালে চাওক কিমান বাছ একদম ৰখি আছে চব পিকনিক খাবলৈ আহিছে আৰু মই আপোনালোকক আৰু দেখুৱাম বাৰু আৰু আগতে আমি যাম মোৰ আগৰ ধৰক মোৰ লগৰকেইটা অহাকেইটা সিহঁতে আগতে গুচি গ'ল তো বলক মই আপোনালোকক দেখুৱাই থাকিম জেগাবিলাক কেনেকুৱা আৰু এক্সপ্ল'ৰ কৰিম বহুত ধুনীয়া প্লেচ হয় আৰু ইয়াত এটা একদম পাহাৰ আছে এইফালে একদম চাৰিওফালে প্ৰাকৃতিকৰ সৌন্দৰ্যতা একদম পূৰা ভৰপূৰ আৰু ইফালে পৰা নদী আছে তো বলক মই আপোনালোকক আগত দেখুৱাম আৰু এইটো হৈছে পিকনিক প্লেচ আগতে আমি আমাৰ জেগাটো ওলাই লওঁ আগত চিধা না ঠিক আছে আমাৰ তাত গাড়ী আমি ৰখাই থৈ এতিয়া আমি এইফালে যাম আমাৰ আগত পিকনিকৰ সেইফালে চাবলগীয়া জেগা কিন্তু এইফালে জেগাটো ধুনীয়াকৈ দোকানপাট আছে আমাৰ আগতে আমাৰ জেগাটো ওলাই লওঁ গাইজ খুব ধুনীয়া লাগিছে আৰু এইফালে চাওক সৰু সৰু বাচ্চাকেইটাই একদম পানীত কি কৰি আছে বাচন ধুই আছে ধুনীয়াকৈ পানী আহি আছে পৰা পানীটো কণ্ডিশ্যনতে আহি আছে তো গাইজ বলক আমি আৰু আগলৈ যাওঁ আৰু আপোনালোকক দেখাই আছোঁ জেগাটো হ'ল কাৰ্বি আংলং বেলুঘাট কাৰ্বি আংলং বেলুঘাট জেগাত না চাইছোঁ একদম এইফালে আহি গ'ল মানুহ চব পিকনিক খাবলৈ আগতে আমাৰ প্লেচটো আমি ওলাব লাগিব নহয় আগত বলক আৰু আগলৈ যাম ক'লে চব একদম পিকনিক খোৱা ব্যস্ত আৰু এইফালে দেখিছে এইফালে তলত নদী আছে পানী পৰি আছে এই ওপৰৰ পৰা পানী পৰি আছে ইয়াত খুব এটা সুন্দৰ পৰিৱেশ কি ভিৰ পানী একদম সুন্দৰ পৰা পানী ধুনীয়া চাফা বাচ্চাবিলাকে ইয়াত খাৰা হৈ পূৰা এনজয় কৰি আছে তো গাইজ এনেকুৱা জেগাত পিকনিক খাবলৈ আহিলে বহুত ভাল লাগে আৰু মই আপোনালোকক আৰু দেখুৱাম আগলৈ গৈ তো বলক আগলৈ যাওঁ আৰু এইফালে চাইছে চেল্ফি লৈ ফটো উঠি আছে ইয়াৰ পৰা ভিউটো চাই ধুনীয়া লাগিছে ইয়াতে চবেই চেল্ফি ফটো ব্যস্ত বহুত এটা সুন্দৰ পৰিৱেশ কিন্তু চাকি ধুনীয়া বস্তু পানী আহি আছে ওপৰৰ পৰা পানীটো কিন্তু চাফা আছে আৰু এইফালে চাওক চবে পিকনিক খাই আছে
তো গাইজ আমাৰ প্লেচটো ওলাইছে নে নাই এতিয়ালৈকে আমি ক'ত বহিম হা আমি ইয়াতে একদম সুন্দৰ জেগা দেখা পাইছে এফালে পানী পৰি আছে চাওক পানী আহি আছে একদম পাহাৰৰ ওচৰত আমাৰ ইয়াত বহি ল'ম পাথৰত বহি আমি মানে আমাৰ খুব সুন্দৰ পৰিৱেশ দেই গাইজ এবাৰ পানীটো একদম খুব চাফা আছে আৰু এইফালে আছে এই সকলোৱে একেলগত আমি ইয়াতে পাৰ্টি কৰিম নিশ্চয় কৰিম তো গাইজ ভিডিঅ'টো আপোনালোকে যদি ভাল লাগে নিশ্চয় জনাব কমেণ্ট কৰি আমি এতিয়া আমাৰ খানাৰ ব্যৱস্থাটো কৰোঁ আগত अच्छा हमको सिखा रिया है তো গাইজ আমাৰ মটন হৈ আছে মটনটো হ'বলৈ তাৰ আগতে আমি অলপ নাচি লওঁ চবেই নাচি আছে